ইমানকে যে মই ভাবি আছিলোঁ নহয় কি ক'বা একদম ভাল ভাল বুলি খুব মোক মৰম কৰে বুলি ভাবিছিলোঁ দেই মোলৈ বিশেষ একো নানিলে অকল চকলেট এটা আনিলে আৰু এইফালে আকৌ আমাৰ ঘৰত আহি পিনে চাহটো খালেই এতিয়া বোলে দোকান বন্ধ বোলে ছাৰ আপোনালোকৰ ফালে নহয় মানে ন অঁ ওলাই লওক একো নাই অসম বন্ধ বুলি কৈছিলে দেখিলে ইমান ডাঙৰ মানুহক কি কবি আৰু তাৰপিছত এতিয়া আকৌ ভাত খাম বুলি কৈছিলে ইমান খৰধৰকেতো ভাত বনাই দিব নোৱাৰো সেইকাৰণে পুৰিকে বনাই দিলোঁ অঁ আৰু এই পুৰিও খালো মই সুধিছো আৰু কিবা বনাইছে নেকি মানে এই টিমটো য'ত যায় তাত মানে আপোনালোকে আগতে মানে বনাই ৰেডি কৰি থ'ব লাগিব তেতিয়াহে হ'ব নহ'লে নহ'ব মানে সিহঁতক মানে মনৰ মানে শান্তি নোৱাৰিব মনৰ শান্তি কেতিয়াও দিব লাগিব যি দেখিছোঁ নহয় খোৱা অঁ মানে খুৱাব পাৰিলে ভাল খুৱাব নোৱাৰিলে বেয়া অঁ খাৱা নেকি মা কথা শুনি মই গাড়ীতে খাম হ'লেও এৰি নিদিওঁ মানে হ'লেও এৰি নিদিওঁ